हैप्पी दिवाली और देखिसे आमी अकमान आमार क्वार्टारটো सजाइছো जिखिनि पारो आरो जोकाली घरत গৈছিলো আজি আহিलो आही दौरा दौरीके इखिनि কৰিছো আৰু ভাবিলো ব্লগ এটাও বনাও বহুত দিন বনোৱা নাই আৰু আমাৰ क्वार्टारটো আমি কেনেদৰে সজাইছো আৰু অকমান বঙাইগাঁও দেৱালী মানে আমাৰ টাউনশিপৰ বঙাইগাঁওৰ ফালে বাইলে ওলাই যাম আৰু ভাবিলো একেলগে ভিডিওটো আপোনালোকক দেখাই দিও তো চাই থাকক ভিডিওটো হেকলৈকে আৰু এটা কথা এই ভিডিওটো মই মোৰ নতুন ফোনটোৰে শুট কৰি আছো মানে ফোনটো লব টাইম হল যদিও এও দিব টাইম হল যদিও আজিলৈকে শুট কৰা নাছিল এটো ফোনত তো আজি দিৱালী বুলি ফাৰ্স্ট মানে ট্রাই কৰিছো কেনেকুৱা হয় কি হয় আৰু তলফালে আপোনালোকে দেখিছে তলত থকা কোৱাটাৰ তলত থকা আংগুলতে ঠিক চাই ঢেৰ বম ফুটাইছে আমিও একেলগে অলপমান তাতে বম ফুটাম তো এতিয়া যাও তললৈকে আৰু গুটেইখিনি दिवाली तो भालके सेलिब्रेट करार কাৰণে এনজয় কৰাৰ কাৰণে ট্রাই क्वार्टारत थाको होजवा जगह बहुत कम स्पेस बहुत कम तथापिও जिमानखिनि पारो অলমান অলমান ঘৰৰ পৰা আহি দৌৰা দৌৰিকে হজাব ট্রাই কৰিছো হজাব মানে একচুয়ালি লাইটখিনি আগত এৱাৰো মই এদিন লগাই থৈছিলো আৰু সাকিখিনি দৌৰা দৌৰিকে আহি লগালো জাননে সাকিখিনি আহি কিনে মানে কৰিছিলো থৈ গৈছিল কবাত আছে গম পাও কিন্তু কত থৈ গৈছিল পাহৰি গৈছো আহি দৌৰা দৌৰিকে সাকিখিনি উলিয়াই সাকিখিনি ধুই মেলি তাৰ পিছত লগাইছো লগাই অকমান ৰেডি হলো আৰু এতিয়া উলাই যাম বম সম ফুটাই আছে দেখিব পাইছে আপোনালোকে ঢেৰ বম ফুটাইছে তলৰ আংকুলতে আৰু আমি ইমান ফুটোৱা নাই মানে বম ফুটোৱাই নাই একচুয়ালি মোৰটো ভয় নালাগে ইমান সৰুতে ভয় লাগিছিল এতিয়া ইমান ভয় নালাগে আৰু এওবাগি গমে নাপাও তুমি বম ফুটাব ভয় কৰা নে নকৰা পিছে মই গমে নাপাও নহয় নুফুটাও নেকি ভয় কৰা নেকি সঁচাকে লৰা মানুহ হৈ পিনে বম ফুটা মই ফুটাইছিলো আগতে বাৰু এতিয়া এতিয়া আমি অলপমান উলাই যাও আৰু টাউনশিপত দিৱালী কোনে কেনেকে সেলিব্ৰেট কৰিছে অকমান চাও কোৱাটাৰ বিলাক বহুত ধুনিয়া ধুনিয়াকৈ সজাইছে আপোনালোকেও চাবচোন দুই এটা কোৱাটাৰ দেখাব চেষ্টা কৰিছো বহুত ধুনিয়া হৈছে টাউনশিপখন চাই ধুনিয়াই লাগিল আৰু তাৰ পৰা ওলাই এতিয়া আমি অলপমান বঙাইগাঁওৰ পিনে আহিছো আৰু দেখিছেনে কালী পূজা হৈ আছে ইয়াতে ঠায়ে ঠায়ে আমি কেইখনমানত সোমাম বুলি ভাবিছো আহকচোন বাৰু আপোনালোকে একেলগে পূজা চাব ইমান মানুহ আহিছে ৰাস্তা পুৰা জাম হৈ গৈছে ভাবা নাছিলো ইমান মানুহ আহিব বুলি ভাল লাগিছে কিন্তু
আৰু এয়া আমি পূজাৰ প্ৰসাদ খাইছোঁ। পূজাৰ প্ৰসাদ খোৱাৰ মজাই বেলেগ, কিবা এটা ভাল লাগে। আৰু শেষত আমি আমাৰ টাউনশ্বিপৰ মন্দিৰটোলৈ আহিলোঁ আৰু সেৱা ল'লোঁ। ভাল লাগিল। আজি দেৱালীটো আমি এনেদৰে চেলিব্ৰেট কৰিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব।